কি খবৰ আপোনালোকৰ? এই ভিডিঅ'টো পিছে আজিৰ নহয় যোৱাকালিৰ আৰু মই ওলাইছো যাবলৈ দাদাহঁতৰ ঘৰলৈ আৰু মোৰ লগত ওলাইছে মোৰ ভণ্টি আৰু আমি আহি দাদাহঁতৰ ঘৰ পালোহি। দাদাহঁতৰ ঘৰ পাই দেখিলো সৰু দাদাই ফুলত পুৰা একদম পানী দিয়াত ব্যস্ত হৈ আছে। তাৰ পিছত ইয়াতে আকৌ ফুল চাই থাকোতে আজি এটা নতুন ফুল দেখিলো। এই ফুলটো পিছে মই আগতে দেখা নাছিলো, আজি প্ৰথম দেখিছো। যদি আপোনালোকে আগতে এই ফুলটো দেখিছে নাইবা ইয়াৰ নামটো জানে কমেন্ট কৰি জনাব। আৰু বলক আৰু এবিধ ফুল আপোনালোকক দেখুৱাও। এই ফুলটো বাৰু সকলোৱে চিনি পাবই। এই ফুলটো হৈছে গোলাপ ফুল, কিন্তু এই ফুলটো তিনিটা ৰং আছে, মানে এটা ফুলতে তিনিটা ৰং হৈ গৈছে, ৰঙা, গুলপীয়া আৰু হালধীয়া। আপোনালোকে পিছে এই ফুলটো আগতে দেখিছিলে নে নাই? এনেকৈ ফুল চাই থাকোতে আৰু এটা বস্তু ইয়াতে দেখি পালো, যিটো আমাৰ ইয়াতে নহয় বুলি কৈ থাকে মানুহে। আৰু এই গছডালৰ ওপৰত লতাডাল দেখিছে যে, এইডাল হৈছে আঙুৰৰ গছ আৰু এইফালে আঙুৰ লাগি আছে। আৰু আমি দাদাহঁতৰ ঘৰত অহা মেইন কাৰণটো হৈছে আজি মুকলি বিহু আছে ইয়াতে। যিহেতু এবাৰ বিহু চাবলৈ হোৱাই নাই, এইবাৰ বিহু চাম বুলি ইয়াতে আহিছো। আৰু চাওকচোন বাৰু গেটটো ইমান ধুনীয়াকে বনাইছে আৰু গেটৰ পৰা পাৰ হৈয়ে এইফালে মানুহজনে মহৰ ওপৰত উঠি মহৰ শিঙৰ পেঁপা বুজাই আছে। আৰু এইফালে চাওকচোন ইমান ধুনীয়াকে মহলীয়া পাৰা বুলি লিখা আছে, মানে আজি বিহু হোৱা ঠাইখনৰ নাম মহলীয়া পাৰা। আৰু এইফালে তাত আমাৰ ভণ্টিয়ে ফটো উঠিলে। মানুহ বহিবৰ কাৰণে আকৌ এইফালে চকী পাৰি আছিলে আৰু মোৰ মনটো আজি ভাল লাগি আছে, যিহেতু আজি বিহু চাবলৈ পাম। তাৰ পিছত ৰাতি হোৱাত বিহু আৰম্ভ হ'ল আৰু এইফালে কণ কণ মইনাহঁতে নাচিব ললে। আৰু এই টিকলিজনীক চাওকচোন ইমান অকণমানি। আৰু কিছু সময় পিছত ডাঙৰ বিহুৰ দল আহি পালে। আৰু আপোনালোকে পিছে এইবাৰ মুকলি বিহু চালে নে নাই?